गोसाइगाव आमसुनि गोलावथार बाइक रेली डॉक्टर हिमंत बिश्व शर्माया उन्दै बैसोआव हाबा खालामनायखौ बन्द खालामनो हायाखै। रिजाबन करिम दिनै गसाइगाव सोहोरनि साहा फारसे थानाय सेनं सेरफांगुरि ईदगाह गेवलां गेलेग्रा फोथारनिफ्राय लानानै साबकाथा हावरिया पेट जानानै श्रीरामपुर आरो जोबथारनायाव तुलसी बिलसिम गोलावथार बाइक रेली खालामो। आमसुआ सानसेनि हाबाफारि लानानै सोनाब कक्राझार जिल्ला आमसुनि बानजायनायाव खमैब्लाबो 1000निबो गोबां बाइकनि रेली जायो। मख'नो गोनांदि आमसुआ सोलिफुबाय थानाय समाजजों गोरोबजायै थासारिनि सायाव नोजोर बोनानै आमसुआ उन्दै बैसोआव हाबा खालामनाय, फेग्रा मुवा बाहायनाय, जौ जुवा आरि तिर बायदि खेला होनायखौ बन्द खालामनांगौनि थाखाय आरो नखर नखर सोलोंथाइ मोननो हायो बिनि थाखाय गोख्रोङै आखायाव बेनार प्लेकार्ड लानानै होस्रिखाव आमसु जिन्दाबाद, उन्दै बैसोआव हाबा खालामनायखौ बन्द खालाम, जौ जुवा आरो उन्दै बैसोआव हाबा खालामनायखौ बन्द खालामनांगौनि थाखाय होस्रिखाव स्लगानजों बाइक रेली खालामो आमसुआ। बे हाबाफारियाव आमसुनि आफादगिरि रिजाबन करिम बिथाङा नुजाफैनानै हाबाफारिखौ जागायो आरो गोख्रोङै आसामनि गिबि मन्त्रि डॉक्टर हिमंत बिश्व शर्मानि सायाव बेप्रसाद बिबुंथि लाखियो। बिथाङा बुंबावोदि डॉक्टर हिमंत बिश्व शर्माया उन्दै बैसोआव हाबा खालामनायखौ बन्द खालामनो जेबो राहा लायाखै आरो जेबो हाबा मावाखै। खालिबोल मिडियानि सिगाङावल बुंथियो उन्दै बैसोआव हाबा खालामनायखौ बन्द खालामनांगौ होननानै। কথা বৃদ্ধি কৰিব বিচাৰিছোঁ। লগতে আমি শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে জানে শিক্ষাৰ ক্ষেত্ৰত আটাইতকৈ পিছপৰা সংখ্যালঘু সমাজ আৰু সকলো চৰকাৰে আজি কংগ্ৰেছে কওক, ইউডিএফে কওক, বিজেপিয়ে কওক, সকলো ৰাজনৈতিক দলে বিচাৰে সংখ্যালঘুসকল শিক্ষিত হৈ নাথাকক, সংখ্যালঘুসকল এনেকৈ মানে যাযাবৰী জীৱন যাপন কৰক, এনেকুৱা এটা পৰিৱেশ তেওঁলোকৰ মাজত তৈয়াৰ হৈছে। যাৰ কাৰণে শিক্ষাৰ সজাগতা বৃদ্ধি কৰিবৰ কাৰণে কোনো ৰাজনৈতিক দলেই কিন্তু আজিলৈকে ব্যৱস্থা গ্ৰহণ নকৰিলে। বা ভাল স্কুল দিব লাগে, কলেজ দিব লাগে, ইউনিভাৰ্চিটি দিব লাগে, কাৰো মনত এইবিলাক দাবী নাই, কাৰো কোনো কৰাৰ ই নাই। গতিকে সেই শিক্ষাই মূলধন হিচাপে লৈ সকলো অন্যায় অত্যাচাৰ আজি সংখ্যালঘুৰ ওপৰত যি ধৰণৰ অন্যায় আৰু অত্যাচাৰ হৈ আছে, যি ধৰণে বুলডোজাৰ লগোৱা হৈছে ঘৰৰ ওপৰত, যি ধৰণে মাদ্ৰাছাৰ ওপৰত, যি ধৰণে শিক্ষাৰ নামত আমাক অত্যাচাৰ কৰা হৈছে, চাকৰিৰ নামত যি অত্যাচাৰ কৰিছে, সকলো অন্যায় অত্যাচাৰৰ জবাব দিবৰ কাৰণে আমি হাতত কাগজ আৰু কলম তুলি লৈ এটা নতুন বিপ্লৱ, শৈক্ষিক বিপ্লৱ সৃষ্টি কৰিবৰ কাৰণে ৰাইজৰ মাজত আমি সজাগতা বৃদ্ধি কৰিব বিচাৰিছোঁ। আৰু এটা আমাৰ বিভিন্ন সমাজত বিভিন্ন কুসংস্কাৰ আছে, এই কুসংস্কাৰবিলাক দূৰ কৰিবৰ কাৰণে আমি আজি বাইক ৰেলীৰ জৰিয়তে ৰাইজক আহ্বান জনাইছোঁ। আৰু বিশেষকৈ মই সকলো অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, সংখ্যালঘু ৰাইজক আহ্বান জনাইছোঁ, সকলো ৰাইজ ওলাই আহক। আমি সমাজখন এটা সুন্দৰ সমাজ কৰিব লাগে। আমি সকলোৱে একেলগে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ মানুহে একেলগে জীয়াই থাকিব লাগে আৰু ভাল মানৱ সম্পদ হিচাপে আমি যাতে জীয়াই থাকিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ উদ্দেশ্য আগত ৰাখি বাইক ৰেলী আৰম্ভ কৰা হৈছে আৰু ৰাইজৰো যথেষ্ট সঁহাৰি আছে। মই সংবাদ মাধ্যমৰো আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। আমচুৱে যি এই বৃহৎ ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপৰ অংশীদাৰী হ'বৰ কাৰণে সকলো সৰ্বতৰ প্ৰকাৰ ৰাইজক আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ। চাওক, আমি এটা ছাত্ৰ সংগঠন, ৰাজনৈতিকভাৱে আজি মই কোনো কথা নকওঁ। যিহেতু আমি এটা সমাজ পৰিৱৰ্তন কৰিবৰ কাৰণে, বাল্য বিবাহ, শিক্ষা, কুসংস্কাৰ বা ড্ৰাগছ মুক্ত এখন সমাজ কৰিবৰ কাৰণে আজি এইখন সভা আয়োজন কৰিছোঁ। সেইটো আমি যিহেতু অৰাজনৈতিক ছাত্ৰ সংগঠন, আমাৰ কাম হৈছে আমি সমাজত কেনেকৈ ভাল মানৱ সম্পদ তৈয়াৰ কৰিব পাৰোঁ, কেনেকৈ মানুহখিনিক আগুৱাই লৈ যাব পাৰোঁ, সেইটোৱে আমাৰ কাম। ৰাজনৈতিক নেতাবিলাকে ৰাজনৈতিকভাৱে লোকসভা নিৰ্বাচন চিন্তা কৰিব, কিন্তু আমি এইবিলাক চিন্তাৰ বিষয়ে এতিয়া আমাৰ মূৰত নাই। মানে মিডিয়াৰ মানে ইহত থাকিবৰ কাৰণে, ট্ৰেণ্ডিঙত থাকিবৰ কাৰণে তেওঁ এনেকুৱা ধৰণৰ ভয় ভাবুকি দেখুৱাই, পুলিচ মিলিটাৰী দেখুৱাই বাল্য বিবাহ বন্ধ কৰা হৈ আছে বুলি কৈ থাকে। এইটোৱে কিন্তু বাল্য বিবাহ সমস্যাটোৰ সমাধান নহয়, বাল্য বিবাহ বন্ধ নহয়, বাল্য বিবাহ চলি থাকিব। কিন্তু আমাৰ কথা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আন্তৰিকতাৰ অভাৱ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি আন্তৰিকতা থাকিলেহেঁতেন আজি সমাজৰ প্ৰতিটো স্তৰত তেওঁলোকে অৰুণোদয় আঁচনি দিবৰ কাৰণে ঘৰে ঘৰে মানুহ পঠাব পাৰে। কিন্তু আজি স্বাস্থ্য বিভাগ, ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, আৰক্ষী বিভাগ বা চিভিল প্ৰশাসন সকলোকে কিন্তু আজি সমাজত তেওঁলোকে পঠাই পেলাই বাল্য বিবাহ কিয় দিব নালাগে, বাল্য বিবাহ দিলে কি ক্ষতি হয়, বাল্য বিবাহৰ ফলত আমাৰ সমাজৰ কি ক্ষতি হৈছে, এই কথাবিলাক বুজাবৰ কাৰণে আজিলৈকে এখন সভা নকৰিলে। তাতেই বুজা যায় মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত কোনো আন্তৰিকতা নাই আৰু লাঠি পুলিচ লগাই আচলতে বাল্য বিবাহ বন্ধ কৰিব নোৱাৰে। যাৰ কাৰণে আমি এই বাইক ৰেলীৰ জৰিয়তে আমি সিদ্ধান্ত লৈছোঁ মিছন 25। আমাৰ কথা হৈছে যে 2025 চনৰ জানুৱাৰীৰ ভিতৰত অসমৰ প্ৰতিটো স্তৰৰ ৰাইজক আমি আহ্বান জনাইছোঁ। আৰু বিশেষকৈ সংখ্যালঘু সমাজত যিহেতু বাল্য বিবাহৰ প্ৰৱণতাটো বেছি আছিলে, এতিয়া বহু কমিলে। আমি একেবাৰে সমূলি 2025 চনৰ ভিতৰত বাল্য বিবাহটো নোহোৱা কৰাৰ যি সিদ্ধান্ত লৈছিলোঁ আৰু যি কাম আমি কৰি আছিলোঁ তাৰে এটা প্ৰতিফলন আজি দেখিছে যে হাজাৰ হাজাৰ ল'ৰা ওলাই আহিছে বাল্য বিবাহ বন্ধৰ কাৰণে, বাইক ৰেলী কৰিবৰ কাৰণে। এইটোৱে আমাৰ মিছন আছিলে আৰু এই মিছনত আমি নিশ্চিতভাৱে সফল হ'ম। আৰু অসমবাসী ৰাইজক আমি আহ্বান জনাম আমচুৱে যি বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ কৰিছে তাত সহযোগিতা কৰিব লাগে। দ্বিতীয়টো কথা হৈছে যে আমি এখন ড্ৰাগছ মুক্ত সমাজ কৰিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া
ড্ৰাগছৰ তৎপৰতা দেখুৱাইছিলে, মানুহ এৰেষ্ট কৰিলে, এনকাউণ্টাৰ কৰিলে। তাৰ পিছতো দেখিছোঁ অসমত দিনক দিনে ভয়াৱহভাৱে ড্ৰাগছৰ ব্যৱসায়, ড্ৰাগছ খোৱা মানুহ বা ড্ৰাগছ ব্যৱসায় বৃদ্ধি পাইছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া কিন্তু নীৰৱ ভূমিকা লৈছে। গতিকে ড্ৰাগছে আমাৰ সমাজখন ভাঙি ধৰিছে। আমাৰ এই সমাজখন ভাঙি ধৰা সমাজখনক উদ্ধাৰ কৰিব। কোকৰাঝাৰৰ পৰাই আমি যি ইছ্যুৰ ওপৰত বৰ্তমান কাম কৰিছোঁ, শিক্ষা, বাল্য বিবাহ, ড্ৰাগছ মুক্ত এখন সমাজ গঢ়া আৰু কুসংস্কাৰ দূৰ কৰাৰ কাৰণে আমি বাইক ৰেলীৰ জৰিয়তে, পদযাত্ৰাৰ জৰিয়তে, বিভিন্ন সভা সমিতিৰ জৰিয়তে এইবোৰ বন্ধ কৰাৰ কাৰণে আমি কাম কৰিম। আৰু সেই অনুপাতে আজি ঐতিহাসিকভাৱে আজি আমি পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আজি আমি বৃহৎ বাইক ৰেলীৰ আয়োজন কৰিছোঁ। আপোনালোকে জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোনো আন্তৰিকতা নাই বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত। তেওঁলোকৰ চৰকাৰী প্ৰশাসনে আজিলৈকে এটা সভা दुर्गा फुजानि धामाका दखना डिजाइन दखना फालांगिरि खालामग्रा बिथांमोननि थाखाय अदालगुरि सहरनि रयेल बड फेशन हाबा लानानै फैदों फुजानि गोदान डिजाइननि दखना, गेमस्रि गाननाय दखना, मिथि गाननाय दखना, थाइलेण्ड दखनानि धामाका दखनानि डिजाइन। दखना फालांगिरिफोरनि थाखाय अदालगुरि रयेल बड दखना गलायाव मोननो हागोन। नोंथांमोना गेमस्रि गाननाय दखना, मिथि गाननाय दखना, सिकिरि दखना, आर'नाइ दखना आरो थाइलेण्ड दखनाखौ हलसेल रेटआव। बर'नि हारिमुआरि गाननाय जोमनायफोरखौ दखना फालांगिरिफोरनि थाखाय बयनिख्रुइबो खमसिन बेसेनाव मोननो हागोन। अदालगुरिनि रयेल बड फेशन हाबाव बायदि रोखोमनि दखना। नोंथाङा दखनानि फालांगि खालामनोब्लाबो रयेल बड हाबाव गासैबो दखनाखौ हलसेल रेटआव मोननो हागोन। खम बेसेनावनो लांनानै फालांगिबो खालामनो हागोन। रयेल बड गलायाव थांनाय फैनायनिबो जेबो उसुबिदा गैया। रयेल बड हाब दखना गलानि थंआनो जाबाय अदालगुरि रेल स्टेशननि साखाथियावनो। सोरबाफोर दुर्गा फुजानि अफारखौ खाबु लानानै दखना फालांगि खालामनोब्ला 9957 383083 जानबुं नङाव खौरां लानो हागोन।